হেৰি চোৱা ৰিয়েল জিডিপি আৰু নমিনেল জিডিপি এই দুটা পঢ়িম আচলতে হয় কি ধৰা এখন ইণ্ডিয়া ইয়াত জিডিপিটো কি জিডিপি মানে ইয়াত জিডিপি এট মাৰ্কেট প্ৰাইচৰ কথা কৈছোঁ দেই জিডিপি হৈছে জিডিপি এট মাৰ্কেট প্ৰাইচ ধৰা মোবাইল ফোন এটা উৎপাদন হ'ল ইয়াৰ দাম আছিলে 20 টকা তেতিয়াহ'লে জিডিপি এট মাৰ্কেট প্ৰাইচ এবছৰত কিমান হ'ব এইখন দেশৰ 20 টকা এইটো ধৰি লোৱা 2010 চনত ঠিক আছে 2010 চনত দেশখনত চূড়ান্ত দ্ৰব্য এটা উৎপাদন হৈছিলে যাৰ দামটো 20 টকা গতিকে জিডিপি এট মাৰ্কেট প্ৰাইচ দেশখনৰ 20 টকা এতিয়া 2011 চনত একেখন দেশৰে জিডিপি এট মাৰ্কেট প্ৰাইচ হৈ গ'ল 40 টকা এতিয়া এই 40 টকাটো যে 40 টকা হ'ল দুটা কাৰণত হ'ব পাৰে প্ৰথম কাৰণটো হৈছে মোবাইল ফোন ইয়াত দুটা উৎপাদন হ'ল 20 টকা কিমান হৈ গ'ল 20 টকা 40 টকা হৈ গ'ল প্ৰথম কাৰণ সেইটো পাছৰ কাৰণটো হ'ব পাৰে যে এটাই মোবাইল ফোন উৎপাদন হ'ল যাৰ দাম আছিলে 20 টকা কিন্তু তাৰ দামটো দুগুণ হৈ গ'ল মানে দাম বাঢ়ি গ'ল দুটা কাৰণত এই দেশখনৰ জিডিপি বাঢ়িব পাৰে এতিয়া আমাৰ কথাটো হৈছে যেতিয়া আমি কোনোবা এখন দেশৰ জিডিপি উলিয়াওঁ কোনোবা এটা বছৰত ধৰি লওঁ 2011 চনত জিডিপি উলিয়াইছোঁ যদিহে আমি মোবাইল ধৰি লওঁ এই 2011 চনতো দেশখনত মোবাইল ফোন এটা উৎপাদন হৈছে এই মোবাইল ফোনটোৰ দামটো যেতিয়া আমি চাওঁ এই দামটো যদি আমি 2011 চনত বজাৰত কিমান টকা সেইটো চাই পেলাই জিডিপিটো কথা কওঁ জিডিপি এট মাৰ্কেট প্ৰাইচটো কথা কওঁ সেইটো হৈ যাব তেতিয়াহ'লে নমিনেল জিডিপি নামমাত্ৰ জিডিপি কাৰণ নামমাত্ৰ জিডিপি কেলে কাৰণ মোবাইল ফোনটোৰ কিজানি দামটো বাঢ়ি পেলাই নে জিডিপিটো বাঢ়ি গৈছে যদি 11 চনৰ দামটো চাওঁ আমি জিডিপিটো আচলতে আমি কেলে উলিয়াওঁ যে দেশখনত উৎপাদন কিমান হৈছে দেশখনত উৎপাদনটো বাঢ়িছে কমিছে সেইটো চাবৰ কাৰণে কোনখন দেশৰ উৎপাদন বেছি কোনখন দেশৰ উৎপাদন কম মানে যিমানেই বেছি উৎপাদন সিমানেই বেছি কি হ'ব ফেক্টৰ্ছ অফ প্ৰডাকশ্যনখিনিয়ে ইনকাম লাভ কৰিব বা মানুহে কি বুলি কয় জব লাভ কৰিব মুঠতে দেশখনৰ উৎপাদন কিমান হৈছে সেইটো চাবৰ কাৰণে আমি জিডিপি উলিয়াওঁ আৰু যেতিয়া আমি কোনোবা এখন দেশৰ জিডিপি উলিয়াওঁ আৰু সেই দেশখনৰ সেই বছৰটোৰ দামটোকে আমি লওঁ বস্তুবোৰৰ তেতিয়া কি হয় আচলতে উৎপাদনটো আগতকৈ বাঢ়িলে নে কমিলে আমি গমেই নাপাওঁ দামেই বাঢ়িছে নে উৎপাদনেই বাঢ়িছে একো গম নাপাওঁ সেইকাৰণে সেই সমস্যাটোৰ পৰা বাচিবলৈ আমি কি কৰোঁ দামটো একেই ৰাখোঁ কোনোবা এটা বছৰ লৈ লওঁ এই বছৰটোৰ দামটোৱে আমি ৰাখিম প্ৰতিবাৰতে তাৰ পাছত জিডিপি উলিয়াম যদিহে জিডিপি তেতিয়া বাঢ়িছে গম পাম বস্তু উৎপাদন বাঢ়ি গ'ল সেইকাৰণে বাঢ়িছে কাৰণ দামটো একেই আছে মানে 2010 চনৰ আমি 2011 চনৰ জিডিপি উলিয়াইছোঁ যে দেশখনত কিমান বস্তু উৎপাদন হ'ল বোলে অকল মোবাইল ফোন এটা উৎপাদন হ'ল দামটো আমি সেই মোবাইল ফোনৰ দামটো 2010 চনৰে ৰ'ম 2010 চনত কিমান আছিলে 20 তাৰমানে ইয়াতো এই জিডিপি এট মাৰ্কেট প্ৰাইচ 2011 চনতো 20 হ'ব আচলতে উৎপাদন নাই বঢ়া কিন্তু যদি দামটো 2011 চনত লৈ লোহেঁতেন তেতিয়া মোবাইল ফোনৰ দাম যদি 40 টকা হৈ গৈছে তেতিয়াহ'লে আমি ভাবিম যে মোবাইল ফোন বেছিকৈ প্ৰডাকশ্যন হৈছে কিন্তু আচলতে হোৱা নাই দামটোহে বাঢ়িছে সেইকাৰণে আমি বছৰ এটা ধৰি লওঁ আৰু এই বছৰটোক কয় বেছ ইয়েৰ বুলি কয় অসমীয়াত ক'লে এই বছৰটোক ক'ব ভিত্তি বছৰ মানে এই যিটো বছৰৰ আমি ধৰি লওঁ যে এই বছৰটোৰ দামটোৱে আমি কনচিডাৰ কৰিম সেই নিৰ্দিষ্ট বছৰটোক কি বুলি কয় ভিত্তি বছৰ ইংলিছত বেছ ইয়েৰ বুলি কয় এই যিটো বছৰৰ দাম আমি ধৰি লওঁ জিডিপি উলিয়াবলৈ এতিয়া যেতিয়া আমি কোনোবা এখন দেশৰ জিডিপি উলিয়াওঁ সেই দেশখন আকৌ এবাৰ মই কৈ দিছোঁ যেতিয়া আমি কোনোবা এখন দেশৰ জিডিপি উলিয়াওঁ কোনোবা এটা বছৰত যদিহে সেই বছৰটোত উৎপাদন হোৱা চূড়ান্ত দ্ৰব্যসমূহৰ দামটো সেই বছৰটোত কিমান হৈছে বজাৰত সেইখিনি আমি চাবলৈ যাওঁ তেতিয়া সেই জিডিপিটোক কয় নামমাত্ৰ জিডিপি আৰু এই চূড়ান্ত দ্ৰব্যখিনিৰ দামটো যদি আমি আগৰ বছৰ বা যিটো বেছ ইয়েৰ আমি লৈছিলোঁ তাৰ দামটোৱে যদি এই বস্তুখিনিৰ দামটো যোগ কৰিবলৈ যাওঁ তেতিয়াহ'লে সেইটোক ক'ব ৰিয়েল জিডিপি প্ৰকৃত জিডিপি আচল জিডিপি মানে আচলতে উৎপাদন বাঢ়িছে দুটাৰ মাজত পাৰ্থক্যটো বুজিব লাগে এতিয়া এইখিনি ভালদৰে ডেফিনেশ্যন ৱাইজ গোটেইখিনি লিখি লোৱা